আৰু অলপমান মালিচ কৰি দিছোঁ ভালকৈ। ঘিউৰ বটলটোৰ পৰা অলপ ঘিউ লৈ লওঁ। ঘিউ বটলটোৰ পৰা অলপ ঘিউ লৈ লৈছোঁ। লৈ পেলাই জুইত সেকি পেলাই মালিচ কৰি দিওঁ। কাঠিটো অলপ ঘূৰি ঘূৰি মালিচ কৰি দিওঁ। এই বন্ধুসকল, এই দেখি আছে আপোনালোকে, মানে মোৰ গাঁঠিৰ বিষ হৈছিলে। তাৰপিছত গাঁঠিৰ বিষ হওঁতে একদম ভাল মানে ঔষধ এটা, চিকিৎসা ঔষধ, সেইটো হৈছে পুৰণি ঘিউ। এয়া দেখিছে পুৰণি ঘিউৰ বটল, পুৰণি ঘিউৰ বটল আৰু জুই সেকি পেলাই পুৰণি ঘিউটো আমাৰ লগাই দিছে হাতত, মালিচ কৰি দিছে। আৰু কিছু সময় পিছতেই গাঁঠিৰ বিষটো নাইকিয়া হৈ যাব। মানে আগে পিছে মায়ে এনেকুৱাকৈ গাঁঠিৰ মানে যিকোনো বিষ, দেহাৰ বিষ, কঁকালৰ বিষ, গাঁঠিৰ বিষ হ'লে এনেকৈ ঘিউ মালিচ কৰি দিয়ে, পুৰণি ঘিউ। বৰ উপকাৰী, উত্তম ঔষধ এইটো পুৰণি ঘিউ। 1 বছৰ পুৰণি হ'ব লাগিব, তেতিয়া মানে যিমান বছৰ পুৰণি হৈ গৈ থাকে সিমানে মানে ঘিউৰ এই ঘিউখিনিৰ শক্তিটো বাঢ়ি গৈ থাকে, ঔষধটোৰ শক্তিটো। এই আপোনালোকে দেখি আছে, মায়ে মালিচ কৰি দিছে। এইবিলাক ঘৰুৱা পদ্ধতি এইবিলাক, আৰু কোনো এইবিলাক মেডিকেলি মানে ফাৰ্মাচীৰ কিবা এইবিলাক লগোৱাৰ প্ৰয়োজন নাই। সুন্দৰ মানে ভাল হৈ যাব, বিষ নাইকিয়া হৈ যাব। এইটো হ'লে আমাৰ 2 বছৰমান হৈছে এই ঘিউ বটলটো। এনেকৈ জুইত সেকি আপোনালোকে মালিচ কৰিব য'ত বিষ হয়। গাঁঠিৰ বিষ, কঁকালৰ বিষ, যিকোনো সমস্যা, যিকোনো বিষ নাইকিয়া হৈ যাব।